হেল্ল' ভিউৱাৰ্ছ, আজি তোমালোকৰ মাজত লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ দ্বিতীয় পাঠ পৰিমেয় সংখ্যা। প্ৰথমতে আমাক জানিব লাগিব পৰিমেয় সংখ্যা অধ্যায়ৰ পৰিমেয় সংখ্যা কি। পৰিমেয় সংখ্যা কি হ'ল? যিবোৰ সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে, য'ত q not equal to 0। মানে পৰিমেয় সংখ্যা তেতিয়াই হ'ব সংখ্যাটো যেতিয়া কিউৰ মান 0 নহয়। p/q মানে কিউৰ মান কেতিয়াও 0 হ'ব not equal to 0, মানে কিউৰ মান কেতিয়াও 0 হ'ব নোৱাৰে। পৰিমেয় সংখ্যাৰ কেইটামান জানিবলগীয়া কথা হ'ল যে সকলো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা। সকলোবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা, যেনে 5 equal to 1/5, 10/2, -7 equal to -7/1 বা -14/2। 2 নম্বৰ নিয়ম হ'ল যে সকলো ভগ্নাংশই পৰিমেয় সংখ্যা। সকলোবোৰ ভগ্নাংশই পৰিমেয় সংখ্যা, যেনেকৈ 7/11, 15/8, 120/119। 3 নম্বৰ হ'ল সকলো পৰিসমাপ্ত দশমিক ভগ্নাংশই পৰিমেয় সংখ্যা, যেনে 0.53 equal to 53 divided by 100, -1.23 equal to ইমান। এইবোৰ সকলো অপৰিসমাপ্ত পৌনঃপুনিক দশমিক ভগ্নাংশ পৰিমেয় সংখ্যা হয়। তোমালোকে কিছুমান সংখ্যা পঢ়োঁতে দেখা পোৱা যায়, হয়তো এনেকুৱা থাকে, বাৰ দিয়া থাকে ওপৰত। হয়তো কি আছে 0.03 বাৰ মানে কি? মানে সংখ্যাটো আৰু আছে, ৰিপিট হৈ আছে। এনেকুৱা যিমানবোৰ সংখ্যা তোমালোকে পাবা গোটেই সংখ্যাই কি? পৰিমেয় সংখ্যা। আকৌ পৰিমেয় সংখ্যা আৰু এটা আছে অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ ভাগ দুটা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা হ'ল যে যিবোৰ সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি সেই সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলে, যেনে √2, √3, 6, √5 ... আটাইতকৈ সৰু অপৰিমেয় সংখ্যাটো হ'ল √2। এবাৰ আমি আহিছোঁ প্ৰশ্নাৱলীত, অনুশীলনী 2A। প্ৰশ্নাৱলী 1 নম্বৰত দিয়া আছে সত্য নে অসত্য লিখা। সত্য নে অসত্য লিখা 1 নম্বৰত আছে 0 এটা স্বাভাৱিক সংখ্যা। এইটো সত্য নে অসত্য? অসত্য, কিয়নো 0 এটা পূৰ্ণ সংখ্যা। স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। 2 নম্বৰত দিয়া আছে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0। এইটো শুদ্ধ, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0। 3 নম্বৰত দিয়া আছে -11 এটা অখণ্ড সংখ্যা।